everyone, আজি মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু আজি হৈছে সানডে ফানডে কিন্তু আজি হৈছে একদম বৰিং সানডে আৰু আজি মই বনাই আছোঁ ফিশ কাৰী বনাই আছোঁ আজি মই আৰু একদম বনাব একদম ইচ্ছা যোৱা নাই আৰু মই এনেকৈ আজি এখন আঞ্জাতে নিপটাই দিছোঁ কি ক'ম আৰু এনেকৈ ক্যাপসিকাম দিছোঁ আলু দিছোঁ বিলাহী দিছোঁ মাছখিনি পিচ দিছোঁ আৰু লগতে গাখীৰ অকণমান আৰু দৈও পুৰা মিক্স কৰি দিছোঁ আৰু যাতে খাবলৈ টেষ্টি হয় এনেকৈ গৰম মছলা ঢালি দিছোঁ গৰম মছলাটো মোৰ ঘৰৰ মানে দোকানৰ পৰা কিনি আনিছিলোঁ পেকেটবিলাক খুলি পুৰা মিক্স কৰি থৈ দিছোঁ হৈ গ'ল ন ঘৰৰ মছলা আৰু ৰেডি হৈ গ'ল এয়া মোৰ ফিছ কাৰী একদম পাতলা ফিছ কাৰী আৰু এইটো হৈছোঁ মই গলটো টেৰা বেকা ওপৰ নিচে কৰাৰ পিছত মানে মই মুখখন চাইছোঁ আৰু মোৰ মুখখন কিবা কিবি উঠিছে চ' টেনশ্যন হৈ গৈছে মোৰ আৰু এতিয়া এটা আইডিয়া লাগিছে যে মই অলপ চিকচিকীয়া বগা খাব লাগিব সেইকাৰণে মই এতিয়া বিলাহী লগাম তো বিলাহী ল'লোঁ বিলাহী এপিচ কাটি লৈছোঁ আৰু এতিয়া ৰস কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত এইবিলাক পিচি থকা মোৰ অভ্যাস নাই কাৰণ মই হৈছে এটা এলেহুৱা প্ৰাণী ৰসখিনি লগাই ভাবিছোঁ যে মই সঁচাকৈ মোৰ মুখখন ভাল হ'বনে নহয় ইছৰাম হয় বা নহয় মোৰ বহুত টেনশ্যন হৈ গৈছে হ'ব আৰু ভিডিঅ' নকৰোঁ আপোনাক নেক্সট দেখা পাম আৰু বগা হৈ লওঁ অলপমান বাই